Hello everyone, welcome back to my channel. আজি এইটো ভিডিঅ'ত মই আপোনালোকক কম যে আপোনালোকৰ লং জাম্পৰ ডিসটেন্সটো কিয় কভাৰ নহয়। মই আগতে কৈছো আপোনালোকৰ এপ্ৰোচ ৰানটো যদি ভাল নহয় তেতিয়া হলে আপোনালোকৰ কেতিয়াও লং জাম্পৰ ডিসটেন্সটো কভাৰ নহয়। আৰু আপোনালোকে টেক অফ বৰ্ডত কিমান জোৰ দি উঠিব পাৰে এই সকলোখিনি ডিপেন্ড কৰিব আপোনালোকৰ এপ্ৰোচ ৰানটোৰ ওপৰতে। আপোনালোকে যিটো দৌৰি যায় লং জাম্পটো মাৰিবলৈ আপোনালোকে যেনেকৈ দৌৰি যায় সেইটো কেনেকুৱা হ'ব লাগে সেইটোৰ ওপৰত আজি এইটো ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে তাৰ কাৰণে কোনখিনি ড্ৰিলছ কৰিব লাগিব তেতিয়া আপোনালোকৰ সেই এপ্ৰোচ ৰানটো ভাল হ'ব। আমাৰ কি হয় ল'ৰা ছোৱালীবোৰ জেনেৰেলি দৌৰি যায় তললে মুখ কৰি যায় তাৰপিছতে জঁপিয়াইগে সেইটো কাৰণে কি হয় ডিসটেন্সটো কভাৰ নহয়। আপোনালোকে ওপৰলৈ চাই পিনি কেনেদৰে যাব লাগে আপোনালোকৰ ৰিদমটো কেনেকুৱা ফ্লুৱেণ্ট হ'ব লাগে দৌৰোতে কেনেকুৱা আপোনালোকে দৌৰিব লাগে তাৰ কাৰণে আপোনালোকে কোনখিনি ড্ৰিলছ কৰিব লাগে কেনেধৰণে আপোনালোকে প্ৰেক্টিছ কৰিলে আপোনালোকৰ সেইটো ইম্প্ৰুভ হ'ব এই সকলোখিনি কথা আজি এইটো ভিডিঅ'ত ক'ম। কিয়নো এতিয়া ইণ্টাৰভিউ বহুতো হৈ আছে আৰু লগতে আৰু বহুতো আহিব লগা আছে। যদি আপোনালোকে এই এপ্ৰোচ ৰানটো ঠিক কৰি লয় তেতিয়া আপোনালোকৰ কি হ'ব ষ্টেপটো ভালদৰে মিলিব। তেতিয়া আপোনালোকে টেক অফ বৰ্ডত জোৰকৈ ভৰিটো পেলাব পাৰিব বা আপোনালোকে সেইটোত কি কৰিব পাৰিব জোৰটো ভালকৈ দি আপোনালোকে বডিটো ফ্লাইটটো আনিব পাৰিব। তাৰ পাছতে এইটো ভিডিঅ' পাছত আৰু এটা ভিডিঅ' দিম য'ত আপোনালোকে চাইক্লিং পদ্ধতিটো কৰিব পাৰিব। তাত আপোনালোকে কেনেদৰে আপোনালোকে চাইক্লিং কৰিলে আপোনালোকৰ 1 ফুট বেছি হৈ যাব এই সকলোখিনি ভিডিঅ' মই আপোনালোকক দি যাম। চ' আজি প্ৰথম আপোনালোকে শিকি লওক এপ্ৰোচ ৰানটো ঠিক কৰিবলৈ আপোনালোকে কোনখিনি ড্ৰিলছ কৰিব লাগে আৰু এপ্ৰোচ ৰানটো আপোনালোকে কেনেদৰে ল'ব লাগে। তেতিয়া আপোনালোকৰ কি হ'ব লং জাম্পটো আপোনালোকে ইজিলি 18 ফুট 17 ফুট আৰামত মাৰিব পাৰিব। চ' ভিডিঅ'টো লাষ্টলৈকে চাব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেলটো দবাবলৈ নাপাহৰিব। আপোনালোকে মোক ফেচবুক ইনষ্টাগ্ৰাম সকলোতে ফ'ল' কৰি ল'ব পাৰে। আপোনালোকৰ কিবা কুৱেৰিজ থাকিলে আপোনালোকে মোক তাত কণ্টেক্ট কৰিব পাৰে। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' আজি ভিডিঅ'টোত প্ৰথমতে মই আপোনালোকক কওঁ যে আপোনালোকে এপ্ৰোচ ৰানটো ঠিক কৰিবলৈ হ'লে আপোনালোকে কোনখিনি ড্ৰিলছ কৰিব লাগিব। আপোনালোকৰ লাগিব কোনখিনিৰ লগত আপোনালোকে এনেদৰে আপোনালোকে ছেটআপটো বনাই ল'ব লাগিব। তাৰ পাছতে আপোনালোকে কিছুমান কৰ্ণৰ ড্ৰিলছ কৰিব লাগে। মই আগতে এটা ভিডিঅ' দি থৈছোঁ এই 5টা এক্সাৰচাইজ কৰক যিটোত আপোনালোকৰ কি হ'ব কৰ্ণৰ লগত এইখিনি এক্সাৰচাইজ কৰিলে আপোনালোকৰ লং জাম্পটো ইম্প্ৰুভ হ'ব। সেই এক্সাৰচাইজখিনি কৰিব। তাৰ পাছতে আপোনালোকে এনেদৰে বনাই ল'ব। বনাই লৈ পিনি আপোনালোকে কি কৰিব ষ্ট্ৰাইট ৰানিংটো কৰিব। আপোনালোকে চাব লং জাম্পত আপোনালোকে জেনেৰেলি কি হয় আপোনালোকে যেনেকৈ 100 মিটাৰ দৌৰে তেনেকৈ নদৌৰে অলপ ষ্টাইলটো বেলেগ হয়। তাত আপোনালোকৰ কি হয় অলপ নিটো হাই থাকে। আপোনালোকে এইটো চাই লওক। এই ভিডিঅ'টোত আপোনালোকে দেখিলে গম পাব যে কেনেদৰে নিটো হাই থাকিব লাগে কেনেকৈ ৰানিংটো কৰিব লাগে কেনেকৈ বডি পজিশ্যনটো হ'ব লাগে বডিটো কিমান চিধা হ'ব লাগে মূৰটো কিমান চিধা হ'ব লাগে। আপোনালোকে টেক অফ লাইনত যেতিয়া ভৰিটো পেলায় তেতিয়া আপোনালোকে কি হয় মূৰটো তললৈ থাকে তেনেকুৱা হ'ব নালাগে। সেই সেনেকুৱা ধৰণৰ ভুলবিলাক কৰি থকাৰ কাৰণে আপোনালোকৰ কি হয় লং জাম্পটো আপোনালোকে এক্সেলেণ্ট মাৰিব নোৱাৰে। চ' এইকেইটা ড্ৰিল চাই লওক। এইকেইটা ড্ৰিল কৰিলে আপোনালোকৰ কি হ'ব আপোনালোকৰ লং জাম্পটো আৰু ইম্প্ৰুভ হ'ব। আপোনালোকে সেই 5টা এক্সাৰচাইজ চাব। তাৰ পাছতে আপোনালোকে এইটো ষ্ট্ৰাইট ৰানিং এনেদৰে কৰিব। ভৰিটো আপ তেতিয়াহে হ'ব যিমান পাৰি ভৰিটো আপ ভৰি আপ মানে এইটো নহয় আকৌ ইয়াত আহি গু হাতটো ধামকৈ মাৰিলে গু হাত নহয় সদায় এইটো ট'টো যিমান পাওঁ টৌ এটা মাৰি ৰখি দিছ যে দিদি কি হৈছে দুপিয়া মাৰিছে যে টেক লাগিছে বহাই দিয়া আকৌ বঢ়িয়া যিমান পাওঁ গুড এইটো য়েছ সেইটো ভাল হৈছে। ঐ তোক মই ইটোলৈ যাবলৈ কৈছোঁ নহয় তোৰ বেঙাটো সৰু কাৰণে একো নহয় লাজ কৰিব নালাগে এইবোৰ
ভৰিটো বেকা বেকাকৈ আহিছে কণা 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 তোৰ ভৰিটো বেকা বেকাকৈ আহিছে য়েছ য়েছ ঐ ঐ ঐ চলো গৌৰৱ গুড গুড মাৰ য়েছ মাৰ এইটো খালি হেণ্ড চুইংটো আৰু ঠিক কৰিব লাগিব য়েছ ইয়াৰ ৰিডমটো ভাল হৈছে তোৰ ভৰিটো চাবি তোৰ বেকা বেকাকৈ আহিছে তই বেছি স্পীডত যাবলৈ চাইছ তই ৰিডমটো মিলা ঐ ছোৱালীটো মাৰা অ' হ'ব নালাগে হ'ব একদম পোন একদম এই ৰছী মাৰি ল'ব নালাগে চলো 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 য়েছ উঠ অঁ দি গুড 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 ঠিক আছে লিজা ভৰি উঠা অঁ জুপিয়াই আছ য়েছ গুড গুড হৈছে ধুনীয়া হৈছে য়েছ য়েছ গুড 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 বঢ়িয়া 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 য়েছ 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 গুড গুড তোৰটো ভাল হৈছে খালি তই আৰু অকণমান আহি গ'ল পংকজ তই দুখ পাবি আৰু বেছি টাইম নাই তোৰ গোটেই নিটো যাব তোৰ এই গুহাটোৱে পৰিছে বুজি পাইছ এই গুহাটো নেপেলাবি য়েছ গুড 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 বঢ়িয়া তোৰ চাবি হা তোৰতো ভালকৈ পৰা নাই তই গুহা পৰি গৈছে ইয়াৰ ভাল হৈছে গাভা ভাল হৈছে যাতে আপোনালোকৰ কি হয় ডিষ্টেঞ্চটো আপোনালোকৰ কিমানটো ভৰি বেঙা হয় তাৰ ওপৰত মেইনটেইন কৰি আপোনালোকে ডিষ্টেঞ্চটো ৰাখিব প্ৰত্যেকটো কোণত তাৰপাছতে আপোনালোকে এনেদৰে এই এক্সাৰচাইজখিনি কৰিব এইখিনি চাওক আপোনালোকে কেনেদৰে ট্ৰেইনিং কৰিছে ভালদৰে চাই লওক আপোনালোকে প্ৰত্যেকবাৰে চাৰিটা ছেট মাৰিব মানে 4বাৰ ৰিপিটেশ্যন মাৰিব তাৰপৰা অলপ দেৰি ৰেষ্ট ল'ব 4বাৰ ৰিপিটেশ্যন মাৰিব অলপ দেৰি ৰেষ্ট ল'ব 4বাৰ ৰিপিটেশ্যন মাৰিব অলপ দেৰি ৰেষ্ট ল'ব তেনেকৈ আপোনালোকে 6টা পৰা 7টা ছেট কৰিব আৰু এইখিনি কৰাৰ পাছত আপোনালোকে পাছত যেতিয়া লং জাম্প কৰিব তেতিয়া একেইকেইটা বস্তুকে তাত আপোনালোকে কি কৰিব লাগিব ফ'ল' কৰিব লাগিব আৰু এই ভিডিঅ'বিলাকে আপোনালোকক লং জাম্পত আপোনালোকৰ এক্সেলেণ্ট মাৰ্ক আনিবলৈ আপোনালোকক হেল্প কৰিব চ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্টত জনাব আপোনালোকৰ কিবা প্ৰব্লেম আছে যদি আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব চ' আজিলৈ ভিডিঅ'ত ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম কেনেদৰে আপোনালোকে চাইক্লিং পদ্ধতিত লং জাম্প মাৰিব লাগে মোৰো ইমান পাৰফেক্ট নহয় কিন্তু আপোনালোকে কেনেকৈ কৰিব পাৰে তাৰ ওপৰত মই এটা চমু আইডিয়া দিবলৈ চেষ্টা কৰিম চ' টিল দেন ষ্টে হেপী ষ্টে হেল্ডি